हेलो गाइस स्वागतम जनाइছোঁ আজি আপোনালোকক এটা আমাৰ নতুন ভিডিঅ' লৈ এজন ভাইটিক লগ পালোঁ আৰু ভাইটিজনে চাইকেল লৈ গোটেই অসম ঘূৰিব বঙাইগাঁৱৰ পৰা আহিছে এই চাইকেলখন দেখাই দিওঁ তেওঁ চাইকেলখন তেওঁ আমাৰ লগতে আছে বৰ্তমান তেওঁক দেখাইছোঁ তেওঁ এতিয়া মাধৱ মন্দিৰ চাব আহিছে তাৰপিছত আৰু কৌ যাব ক'ৰবাত আৰু গাইজ আমি এতিয়া মাধৱ মন্দিৰত আহিছোঁ ওপৰত যাই আছোঁ আমাৰ লগত মানে আমাতকৈ সৰুৱে হ'ব 16 বছৰ বয়স মাত্ৰ 16 বছৰ বয়সতে ইমান গোটেই অসম ঘূৰিব আকৌ চাইকেল লৈ বহুত ডাঙৰ কথা এইটো গাইজ ভিতৰত গৈ মন্দিৰ দৰ্শন কৰি আছে আৰু আমি ৰখি আছোঁ লগ কৰাই আছোঁ লগ পাব গাইজ আমাৰে কাম নাই সি আমাক কৰোঁ নুঠিলে তথাপিও সি গাইজ এনেকৈ ভিডিঅ' বনাইছে অসম ঘূৰিব সি চাইকেল লৈ এই ৰূপে জাপে মাধ্যম নেকি তাৰ পৰাই নাগে নেকি আমিও ঘূৰিম নেকি আমাৰ ছাবস্ক্ৰাইবাৰে নাই নে কি মানুহ ছাপোৰ্ট নকৰে আমাক আমি কষ্ট কৰিম কৰিব লাগে সি যে ছাপোৰ্ট বেছি সেইকেইটা কষ্ট কৰে আমাক যদি ছাপোৰ্ট আমি যদি ছাপোৰ্ট কৰোঁ আমিও কষ্ট কৰিব পাৰিলোঁ আমাক ছাপোৰ্ট কি কৰিব ছাপোৰ্টটো থকা গ'লেও আমাক এৰি গুচি যাব দিছে এতিয়া জীৱন এটাকটো পালি মই মাৰিমেই আমি ফুৰিব আহোঁতে অল আছাম ৰাইড কৰা চাইকেল গৈ লগ পালোঁ মোৰ নাম উজ্জ্বল চৌধুৰী আৰু মই বঙাইগাঁও জিলাৰ পৰা হওঁ মই অল আছাম চ'ল' চাইকেল ৰাইড কৰি আছোঁ আৰু মই য়ংগেষ্ট চ'ল' চাইকেল ৰাইডাৰ হওঁ আৰু ইয়াতে হাজোত আহিছোঁ বহুত ভাল লাগিছে দাদাহঁতক লগ পাই আৰু যোনে যদি ব্লগ এণ্ড ফুড লাভাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৈ দিয়ক দাদাহঁতক ছাপোৰ্ট কৰক আৰু একদম আগুৱাই লৈ যাওক ভাইটি ক'ব লাগে আমাৰতো সৰু অলপ মই সৰু ভাইটি বুলিয়ে ক'ব দাদাহঁতে এতিয়া ইয়াৰ চেনেলটো ছাপোৰ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু গৰুৰ গোবিন্দ আৰু বাসুদেৱ আমি নামনিত মৎস্য মাধৱক দৰ্শন কৰি আহিছোঁ তাৰপৰা 8টা চিৰি উঠি আহি ইয়াতে আমাৰ চাকি ধূপ জ্বলাই লক্ষ্মী মন্দিৰত পূজা কৰি আহি ভিতৰত আমাক তুলসী মালা আনিলে তুলসী মালাটো ভিতৰত দিয়া হয় অতি হেৰি মন্দিৰ ইয়াতে আমাৰ মাঘ কাতি মাহ আমাক তুলসী মালা আনি ইয়াতে যদি দিয়ে ইয়াত চকুত যে আজনা আছে আজনা কমি যায় বুলি প্ৰবাদ আছে হাজোত পঞ্চতীৰ্থনগৰী বুলি কয় হয়গ্ৰীৱ মাধৱৰ লগতে আৰু 4টা মন্দিৰ আছে গণেশ কামেশ্বৰ কেদাৰ কমলেশ্বৰ এই পঞ্চতীৰ্থ বুলি কোৱা হয় আৰু মন্দিৰটো কিমান দিন ইয়াতে স্থাপিত হ'ল ঢাপৰ পল্লীৰ সন্ধিক্ষণৰ মাজত ভৃগুমণি পুত্ৰ উৰ্বমণিয়ে এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছে আনুমানিক বয়স 6,500 বছৰ বুলি কোৱা হয় 6,500 বছৰ হাজাৰ হৈ গ'ল 6,500 বছৰ হৈ গৈছে 6,500 বহুত পুৰণি মন্দিৰ তাক ওপৰত থৈ আহিলোঁ সি ভোক খাই আহিব মাধৱৰ ওপৰত আৰু গমে পালেতোন ই চাইকেল অল আছাম চাইকেল ৰাইড কৰি আছে আৰু এতিয়া চাইকেল ৰাইড কৰিছে যোৱাকালিৰ পৰা কৰিছে যোৱাকালি আহি নলবাৰীত আছিল বঙাইগাঁৱৰ পৰা নলবাৰীত আছিল এতিয়া আজি আহিল নলবাৰীত ডিব্ৰুদাক লগ ধৰি আহিল আৰু এতিয়া হাজোৰ পৰা গুৱাহাটী যাব আৰু উজ্জ্বল ভাই চেনেলটো ডিছক্ৰিপশ্যন থাকিব উই ব্লগাৰ নামটো উই ব্লগাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আমাৰ ভিডিঅ'বোৰো শ্বেয়াৰ কৰি দিবা ছাবস্ক্ৰাইব কৰি দি চেনেলটো আমাৰ এয়াই হৈছে ভিডিঅ'টো